Good morning guys, welcome back to my channel neirik nabanita blog. আজি হৈছে এটা বিশেষ দিন আৰু বিশেষ দিন যেহেতু ব্লগ নবনালে হ'ব জানো আৰু সেই কাৰণে আজি এটা বিশেষ ব্লগ বনাই আছো আৰু আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব। তেতিয়া হলে পলম নকৰো, লেটস ষ্টাৰ্ট। আৰু সেই বিশেষ দিনটো হৈছে মোৰ হাজবেণ্ডৰ বাৰ্থডে। তেতিয়া হলে বলক আজি মই হাজবেণ্ডক উইশ কৰি দিও আপোনালোকৰ সন্মুখত। বলক এতিয়া হাজবেণ্ডক উইশ কৰোঁ হেপী বাৰ্থডে। আৰু এইফালে চাওক পুৰা মোবাইলত ব্যস্ত। এইফালে দেখিছেনে? হেপী বাৰ্থডে। থেংক ইউ। যেহেতু আজি বাৰ্থডে হয় তো কিবা নহয় কিবাটো কৰিব লাগিব। কিনো কৰোঁ গধূলিলৈকে সকলো দেখা পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বিশেষকৈ মানে নেইৰিকে বহুত উৎপাত লগাই আছে, বাৰ্থডে সেলিব্ৰেট কৰে। কিনো কৰিব পাৰোঁ গধূলিলৈকে, কেনেকৈ কি মিলাওঁ সকলোবোৰ আপোনালোকক আজি দেখাই যাম। কি কৰোঁ কি নকৰোঁ। নেইৰিকেতো এইফালে এক্সাইটেড হৈয়ে আছে, সিটো আজি স্কুল যাবলৈ খোজা নাছিলে। গতিকে প্ৰথমতে নেইৰিকক স্কুলৰ পৰা আনি লওঁ, তাৰপিছত কৰিবলগীয়া কামবিলাক কৰোঁ আৰু কি কি কৰিব পাৰোঁ সকলোখিনি আপোনালোকক দেখাই যাম। আৰু এতিয়া মই গৈ আছোঁ হাজবেণ্ডৰ কাৰণে গিফ্ট নহয় গোলাপ আনিবলৈ, তাৰপিছত গিফ্ট কিনিবলৈ যাম আৰু লগতে যাম নেইৰিকক স্কুলৰ পৰা আনিবলৈ। বহুত ৰ'দ দিছে। ৰাতিপুৱা গৈছিলোঁ, দোকানখনত বন্ধ আছিলে, এতিয়া আকৌ গৈ চাওঁ বন্ধ আছে নে খোলা আছে, কি হয়। বন্ধই ইহঁতৰ দোকান, এতিয়াও বন্ধ। সেয়া হৈছে আজি আৰু গ'লোঁ দোকানখনত, ৰাতিপুৱা বন্ধ আছিলে আৰু এতিয়াও বন্ধ। এতিয়া নেইৰিকক স্কুলৰ পৰা আনোগৈ, তাৰপিছত ফ্ৰেছ হৈ পেলাই অকণমান বজাৰ কৰিবলগীয়া আছে, বজাৰলৈ যাম। যিহেতু হাজবেণ্ডক আজি অকণমান ছাৰপ্ৰাইজ দিব লাগিব। চ' সেইকাৰণে বহুত ৰ'দ দিছে, ওলাবলৈ মন নাযায়, বহুত গৰম, খুব ভাগৰ লাগিছে মানে। আপোনালোকে এই ৰাস্তাটো দেখিয়ে থাকে মোৰ ভিডিঅ'বিলাকত বাৰু। এতিয়া নেইৰিক আৰু মই গৈ আছো কেক কিনিবলৈ। এয়া নেইৰিক, হেল্ল' কৈ দিয়া। হেল্ল', আজি যে আমাৰ যে পাপাৰ বাৰ্থডে হয় কাৰণে 19ত কি কৰিব গৈছা সেইকাৰণে। আৰু এতিয়া আমি আহিছোঁ প্ৰাইম ডেস্কত মানে কেক নিবলৈ। খোলা আছে ৰ'বা ৰ'বা, হাল্লা নকৰে। নাই নেকি, অপেন লক লক। আৰু আমি এতিয়া আহি গ'লোঁ ভি মাৰ্ট। নেইৰিকে হাল্লা কৰি আছিলে, গিফ্ট কিনে পাপা ক'লে, তো সেইকাৰণে আহি গ'লোঁ। এতিয়া ভি মাৰ্টৰ পৰিৱেশো আপোনালোকক অকণমান দেখাম। অ'কে, দেখা আছে চেণ্ডেল সৰু এটা লৈ লওঁ, এই ধুনীয়া। তেতিয়া তুমি লাঞ্চ কৰিব গৈছিলা চাগে ন? কোনটো? এইটো কিমান প্ৰাইচ হয়? এই অৰেঞ্জ কালাৰ থকাটো এইটো, আৰু সৰুবিলাক সৰু এটা লৈ দিওঁ। লওঁ দিয়া, মোৰ পইচা নাই অ'। শ্বপিং কৰিলা ন? পাপাটো সৰু মানুহ। আৰু ডোনাট খাব খুজিছিলা ন? ডোনাট আছে আজি, এইফালে আছে ডোনাট। এইটো তুমি সৰু কেক ল'লে ডোনাট খাব পাৰিবা। ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া হৈ গ'ল, মিষ্টাৰ আহি পালে আৰু সৰুকৈ আমি এতিয়া বাৰ্থডে পাতিম। হাঁহি উঠিছে। এইফালে চাওক নেইৰিক আৰু এইফালে কেক আমি এটা আনিছোঁ সৰুকৈ, আৰু সকলোতকৈ ডাঙৰ কথা বেকা কেক। আৰু কেক কটা মেইন মানুহটোৱেই নাই, ক'ত গ'লা? আৰু এইফালে চাওক গাইজ, হেপী বাৰ্থডে বয় কেণ্ডেল জ্বলাই আনিছে। এয়া আমাৰ কেণ্ডেল জ্বলাই ল'লোঁ। আমি সকলো ঠিক ঠাক কৰি লওঁ ৰ'ব, তেতিয়াই ভিডিঅ'টো শ্বুট হ'ব। কাৰণ আমি মানুহ তিনিজনে হয় ন, কেনেকৈ কৰিম, সেইকাৰণে ষ্টেণ্ড ঠিক কৰি লওঁ প্ৰথমতে। আৰু এইফালে চাওক গাইজ, আমাৰ বেকা কেক। এয়া দেখিছেনে? কেক বেকা। কিয় বেকা হ'ল জানেনে? আমাৰ নেইৰিকৰ উৎপাতত। নেইৰিকে কেক আনি থেকেচা মাৰি দিলে, সেইকাৰণে বেকা হৈ গ'ল। আৰু এইফালে গাইজ আমি কেকটো কাটি দিওঁ তেনেহ'লে। সৰু মানুহৰ বাৰ্থডে, এয়া আৰু পাৰ্টি চাৰ্টি নাই।
সৰু এটা কেক, তাকো নেইৰিকৰ উৎপাতত নানিলে নহয়, সেইকাৰণে আনিছোঁ। এয়া দেখিছেনে কেমেৰামেন, নেইৰিক কেমেৰামেন। এতিয়া আৰম্ভণি কৰি দিওঁ কেক কটা পৰ্বটো। Happy birthday, happy birthday, happy today. Happy birthday, happy birthday, say. Happy birthday to you, happy birthday to you. Happy birthday to you, happy birthday to you, happy birthday to you. Happy today. দিবা আঙুল যে খাই দিম বাপ। খাওক আপোনালোকে কি খাব খাওক খাওক ও থ্যাংক ইউ আপোনালোকে খালি এয়া আবার সৰু সুৰা বাৰ্থডে সেলিব্রেশন অবস্থাটো চাওয়া লাগে। আপুনিও খাওক খাওঁ মেডাম ৰাইজে নাখাই দে, মই খাই দিওঁ। এয়া হৈছে সৰু মানুহৰ বাৰ্থডে সেলিব্রেশন। কোনো না কেক খাই আছা তুমি, পাপাৰ গিফ্ট যোৱা যোৱা জলদি জলদি গিফ্ট লৈ আহ পাপাৰ, যোৱা এক দৌৰ মাৰি যোৱা গিফ্ট লৈ আহ, যোৱা সেনেকে লৈ আহ। এয়া নেইৰিকে আনিছে হেপী বাৰ্থডে গিফ্ট। হ্যাপি বার্থডে থেংক ইউ। কোনে দিছে এইযোৰ? মাই মায়ে দিছে। দি দিলোঁ। আপোনালোকে ভাবিছে চাগে কিনো চেণ্ডেল গিফ্ট দিয়ে। একচুৱেলি চেণ্ডেল গিফ্ট দিয়াৰ এটা কাৰণো আছে। মোৰ নাছিল বাৰু, সেইকাৰণে পালোঁ। বহুত দিনৰ পৰা চেণ্ডেল ল'ম বুলি ভাবি আছিলোঁ, সেইকাৰণে মই নিজে নহয় মিছেছে দিলে বাৰু। নাই ময়ো ভাবোঁ কি আৰু মানে কি বাৰ্থডে হ'লে বা কিবা অকেজনত এনেকুৱা এটা বস্তু দিয়া ভাল ন, যিটো বস্তু মানে কামত আহে। আৰু মিষ্টাৰক চেণ্ডেল এযোৰৰ খুব প্ৰয়োজন আছিলে, তো সেইকাৰণে ভাবিলোঁ চেণ্ডেলযোৰকে দি দিওঁ, আৰু সেইকাৰণে চেণ্ডেল দিলোঁ। আপোনালোকে ভাবিছে চাগে কি যে বৰিং এটা ভিডিঅ' ন, কিয়নো সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ বাৰ্থডেটো অকণমান আপোনালোকক দেখাই দিওঁ। সৰু মানুহৰ বাৰ্থডে দে গাইজ, লাজে লাগিছে, লাজ লাগিছে সঁচাকৈ। কি বাৰ্থডে, আপোনালোকে জীৱনত চাগে এনেকুৱা বাৰ্থডে আৰু দেখি পোৱা নাই। একো বেয়া চেয়া নাপাব দেই গাইজ। কেনেকুৱা লাগিল চেণ্ডেল? কিয় বেমাৰী নিচিনা কৈছে যে? দুদিনমান পিন্ধাৰ পিছতে গম পাম। এতিয়াতো অলপ টাইট টাইট লাগি আছে। আৰু লগতে এইটোক চাওঁ, চান্স পাই ডেন্স মাৰিছে, সিও আনিছে চেণ্ডেল। দেখিছেনে? নিজে পিন্ধিব পাৰিবা জানো? বাপৰে, আকৌ কাগজটোতো ওলাই লোৱা, কাগজটো ভাগতো কাটি দিলোঁ, নিজৰটো কাটা। তেতিয়াই গম পাম ইমান কম দামীযোৰ কিনিছোঁ। বা জিও ধুনীয়া লাগিছে তোমাক।